হে গাইজ ফাইনেলি আহি গ'লোঁ ওদালগুৰি জিলাৰ উদমাৰী গাঁৱত থকা এটা ঐতিহাসিক শ্ৰী শ্ৰী লক্ষী মন্দিৰ আৰু ইপিনে চাওক শ্ৰী শ্ৰী নাৰায়ণ আৰু ইয়াত আছে গাঁওখনৰ নাম হ'ল উদমাৰী। এয়া স্থাপিত হৈছিলে 1962 চনতে। এটা ঐতিহাসিক মন্দিৰ। তো গাইজ মই সোমাই যাম এইখন গেটেৰে আৰু ইপিনে আছে আমাৰ শ্ৰী শ্ৰী লক্ষী দেৱী। তো চাওকচোন ইমান আকৰ্ষণীয় এটা ইমান ধুনীয়া গেট আৰু এইখন গেটেৰে সোমাই যাব লাগিব ভিতৰলৈ। মই গৈ আছোঁ ভিতৰলৈ আৰু আপোনালোকক দেখুৱাই থাকিম ইয়াৰ পৰিৱেশটো চাওক। আমাৰ ভেৰগাঁৱৰ পৰা হ'লে একদম নিচেই ওচৰতে উদমাৰী গাঁওখন আৰু টংলাৰ পৰা আহিলে আপুনি 20 মিনিটমান সময় লাগিব। যদি ওদালগুৰি ডিষ্ট্ৰিক্টৰ কোনো অহা নাই নিশ্চয়কৈ আহিব। বহুত ধুনীয়া আকৰ্ষণীয় এটা ঠাই, এটা পবিত্ৰ স্থান মা লক্ষীৰ, য'ত এটা ওদালগুৰি জিলাতে এটা ডাঙৰ মন্দিৰ আছে। তো ভিতৰলৈ সোমাই যাওঁ, চাই থাকক। গেটখন মই খুলি আছোঁ। এনি টাইম পাব, ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া আপুনি আহে তেতিয়া সোমাব পাৰিব, দৰ্শন কৰিব পাৰিব। তো অকণমান সময় লাগিল গেটটো খোলোতে। সোমাই গৈ আছোঁ, আপোনালোকে চাই থাকক, দেখুৱাই থাকিম। আজি এটা বিশেষ ব্লগ হ'বলৈ গৈ আছে। এয়া এই বাটেৰে সোমাই যাম। ধুনীয়া বাট দেখিছেনে? ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে আৰু দুয়োকাষে ইমান ধুনীয়া গছবোৰ ৰোপণ কৰি ৰাখিছে চাওকচোন। বলক সোমাই যাওঁ ভিতৰলৈ।